হাই হোৱাটছআপ কি খবৰ সকলোৰে আশা কৰিছোঁ আপোনালোক বহুত ভালে আছে ওয়েলকাম টু মাই ইউটিউব চেনেল তো আজি মোৰ চেনেলটোত কিবা এটা নতুন দেখুৱাম যিহেতু মোৰ লাইফটোত কিবা এটা নতুন হৈছে মই নতুনকৈ জিম জইন কৰিছোঁ এণ্ড মই আজি ইভেন গান এটা ৰেকৰ্ড কৰিম বুলি ভাবিছোঁ ইনষ্টাগ্ৰামত আপলোড কৰিবলৈ তো সেইটো কাৰণে আপোনালোকে ভিডিঅ'টো চাই থাকক মই ৰেকৰ্ডিং ছেশ্যনটো দেখুৱাম প্লাছ মোৰ জিমৰ অকণমান ৱৰ্কআউট ছেশ্যনটো আপোনালোকক দেখুৱাম অকণমান নতুন টেষ্ট এটা দিম তো সেইটো কাৰণে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকক আৰু যোনে এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়া নাই প্লিজ আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক এণ্ড ভিডিঅ'টো শেষলৈকে চাই থাকক চকু ফুলিছে এই জাষ্ট শুই উঠিছোঁতো সেইকাৰণে মানে চকুটকু ফুলি আছে পাছত মানে কাইলৈ মানে মই চেষ্টা কৰিম মই অকণমান কল চল আনিবলৈ তো আজিৰ কাৰণে মেনেজ কৰিবলৈ মই এইকেইদিন মানে এইটোৱে খাই আছোঁ এনেকৈ গুড ডে বিস্কুট 3টা 4টা আৰু ব্লেক কফি আৰু এইটো বেগ যে লৈছিলোঁ মই ডিকেথলনত এই বেগটো ইমান চালিয়া ইয়াত চব বস্তু সোমাই যায় এণ্ড মানে ইমান টিকলো লৈ ফুৰিবলৈ ভাল সেইকাৰণে চবেই এনেকুৱা বেগ এটা লৈ ল'বা এইটো যোনটো কভাৰটো মই আচলতে বাইকত যোনটো লগাই থৈ দিওঁ সেইটো বৰষুণৰ কাৰণে মানে তিতি মেলি কভাৰটো এই ৰঙা মাটিত লাগি লেটপেট হৈ আল্টিমেটলি মানে বাইকখন এই কভাৰ দি ঢাকি থ'লে লেতেৰা হৈয়ে যায় এইবোৰ ইমান বেছি লেতেৰা মই মানে সহ্য কৰিব পৰা নাই সেইকাৰণে অকণমান হ'লেও বাইকখন মানে পানী মাৰি দিওঁ জিম যোৱাৰ আগে এইটো হ'ল আমাৰ ঘৰৰ বাহিৰটো আমাৰ এইখিনিতে গেৰেজ এটা বনাই আছে ঘৰৰ বাহিৰত এইটো আমাৰ ঘৰ এণ্ড এইখিনিতে পাইপটো লগাই মই বাইকখন এতিয়া ধুই লওঁ অকণমান চফা কৰি লওঁ চ' এয়া মই আহি পালোহি জিম মই যোনখন জিমত গৈ আছোঁ সেইখন হ'ল ক্ৰছফিট এফিচিয়েণ্ট সেইখন আছে আপোনাৰ কমাৰ্চ কলেজৰ অলম'ষ্ট অপ'জিটতে চানমাৰিত তো আপোনালোকে আহিব পাৰে মই মানে বাইকখন ধুলোঁ যদিও মানে ইমান ছেটিছফাইংকৈ ধোৱা নহ'লে অলপ বোকা এতিয়াও আছে আৰু উপায় নাই চ' মই জাষ্ট আহি পালোহি এতিয়া মই আজি অলপমান যিমানখিনি পাৰোঁ ৱৰ্কআউট ছেশ্যনখিনি অলপমান দেখুৱাম এণ্ড আজি অকণমান কাৰ্ডিঅ' ডে তো অলপমান বেছি টাফ হ'ব দিনটো আজি बहुत स्टेप बहुत हो रहा है এই আহি পাইছোঁহি জিমত কি মাৰিবি আজি কিবা আছে সুস্মিত বেয়া মটিভেটেড হৈ আহিছে মোৰ বে কি গা বিষ এয়া হ'ল বিশাল দেৱ পূৰ্ণদা মেইন মানুহ মোৰ এনেকুৱা কামিং চোন ন আমাৰ কামিং চোন এই চ' এতিয়া আমাৰ চলি আছে ৱাৰ্ম আপ ছেশ্যন ৱাৰ্ম আপ শেষ হোৱাৰ লগে লগে আমি এতিয়া ৱৰ্কআউট ষ্টাৰ্ট কৰিম আজি আমাৰ ৱৰ্কআউট ছেশ্যন এইকেইটা মাই গড ৱাৰ্ম আপ ক্লিন কমপ্লেক্স A few moments later. মাৰিছো আৰু নাজানো আৰু নৰে পাৰিব বহুত নৰে পাৰিব
কেনে লাগিছে হা কেনে লাগিছে মজা লাগিছে নে ভৰিখন Oh, one finger. Oi. Oh, yes. আমাৰ আহি আছে আমাৰ নেক্সট ইয়াৰ আহি আছে এইবোৰ আমাৰ গান্ধী বন্ধৱৰ ফ্লেগখন অ' সুস্মিত তুমি মাৰি দিয়া এবাৰ হ'ব মাৰি দিয়া আৰু তো এয়া জিমৰ পৰা ওলাই এতিয়া ফাইনেলি ঘৰ যাব ওলাইছোঁ দেন বেয়া টায়াৰ্ড হৈ আছোঁ আজি দেখিলে জিমত কি হ'ল তো ঘৰ গৈ বাকী কৈ আছোঁ চাই থাকক চ' মই ঘৰ আহি পাই অলপ শুই মেলি তাৰপিছত মই যিহেতু আপোনালোকক কৈছিলোঁ মই অকণমান ৰেকৰ্ডিং ছেশ্যনটো মোৰ দেখুৱাম মই গান চান কেনেকৈ ৰেকৰ্ড কৰোঁ তো তাৰে মই ৰেকৰ্ড কৰিব লৈছোঁ অলৰেডি মই গানটো এতিয়া গাম গানটো গাই তাৰপিছত মই একেলগে ভিডিঅ' ৰেকৰ্ডো কৰিম তো সেই গোটেই ছেশ্যনটো মই অকণমান জল্দিকৈ আপোনালোকক দেখাম এদিন মই ভালকৈ এটা ধুনীয়াকৈ ষ্টাৰ্টিঙৰ পৰা ধুনীয়াকৈ এটা ৰেকৰ্ডিং এটা ভিডিঅ'ই বনাম এতিয়া কাৰণে মই অকণমান পটককৈ আপোনালোকক দেখাই দিছোঁ এয়া মোৰ ছেটআপটো এতিয়া মই ছেটআপটো অন কৰি মই এইটো মোৰ বিচনা মই বিচনাতে ট্ৰাইপডটো থৈ পেলাই এইটো ডিৰেকশ্যনত ভিডিঅ'টো কৰিম মানে তেনেকৈ ভাবি থৈছোঁ মই আপোনালোকে চাওক মই কেনেকৈ ভিডিঅ'টো কৰোঁ এণ্ড চাই থাকক মই গানটোও গাম প্লাছ ভিডিঅ'টো কৰিম গানটো অলপমান দি দিম বাকী আপোনালোকে মোৰ ইনষ্টাগ্ৰামত গৈ পেলাই গানটো শুনি ল'ব এতিয়া গানটো ৰেকৰ্ড কৰাৰ আৰম্ভণিতে প্ৰথম বস্তু যোনটো মই কৰোঁ সেইটো হ'ল এই ফেনখন মই অফ কৰোঁ যাতে ফেনৰ চাউণ্ডটো যেন নাহে আৰু মই এচিটো মই লগাই লওঁ যাতে অলপমান কমফৰ্টেবলি মই ৰেকৰ্ড কৰিব পাৰোঁ এণ্ড এতিয়া মই ফেনখনৰ অফ অন কৰিব পৰা ছিষ্টেমটো এইটো আমাৰ ৰিম'টত কৰি থোৱা আছে তো সেইটো কাৰণে ইটছ ইজি ফৰ আছ ধুনীয়াকৈ ফেনখন অফ কৰিলোঁ ফেনখন অফ হ'ল আৰু এতিয়া মই ছেটআপত বহিছোঁ এইটো হ'ল মোৰ ট্ৰাইপডটো ইমান এটা কষ্টলি ট্ৰাইপড নহয় এইটো কম দামতে কিনিছিলোঁ আৰু ট্ৰাইপডটো ভাঙো হৈ আছে তো আৰু এটা ভাল ট্ৰাইপড ল'ব লাগিব তো এতিয়াৰ কাৰণে কাম চলাবৰ কাৰণে এইটো মোৰ হৈ গৈছে তো মই এতিয়া দেখাইছোঁ আৰু কি কৰোঁ তো এইটো মোৰ ছেটআপটো যিহেতু মই আপোনালোকক আগতীয়াকৈ আৰু এবাৰ দেখাইছিলোঁ মোৰ ছেটআপটো তো এতিয়া মই অন কৰিম এণ্ড এইটো মোৰ যিহেতু MI TV হয় তো মই টিভিটো অন কৰি এখন কিবোৰ্ড অকণমান গানটো গিটাৰখনত চাই ল'লোঁ আৰু আজি মোৰ মেইন প্ৰব্লেমটো এইটোৱে হৈ আছে মোৰ গিটাৰখনত যোনটো বেটেৰী মই ইউজ কৰোঁ এইটো আমাৰ 9 ভল্টৰ বেটেৰী যোনটো মই ইউজ কৰোঁ তো এই বেটেৰীটো মোৰ ইয়াত ডেড 2 মাহমান চলিলে ডিউৰাচেলৰ যোনটো বেটেৰী হয় সেইটো বহুত ভাল হয় বাৰু অকণমান লং লাষ্টিং হয় তো মোৰ ফিছমেনৰ পিকআপত মই চাউণ্ড কাৰ্ডত জেক লগাই পেলাই মই গানটো ৰেকৰ্ড কৰোঁ অ'কে মই ভালকৈ এইখিনি এদিন গোটেই প্ৰচিডিউৰখিনি দেখুৱাম এতিয়া কাৰণে কৈছোঁ তো এইটো মোৰ চেছ হ'ল আৰু এটা আছিলে সেইটো চাইছোঁ সেইটো কাম দিয়া নাই তো মই এনেই গানটো এবাৰ ইয়াত চাই ল'লোঁ আজি মই কীবৰ্ডতে বজাই গানটো কীবৰ্ডতে ৰেকৰ্ড কৰিব লাগিব বিকজ মোৰ ওচৰত উপায় নাই এনেই মই জেনেৰেলি গিটাৰখনত বজাই ভাল পাওঁ তেতিয়া মানে মই এটা একচুৱেল ফিল পাওঁ কিন্তু আজি যিহেতু গিটাৰখনৰ বেটেৰীটো নাই চাউণ্ডটো মাইকত গিটাৰখন ৰেকৰ্ড কৰিলে মই ইমান মানে ভাল চাউণ্ডটো নাপাওঁ তো সেইটো কাৰণে মই জেক লগাই প্ৰায় ৰেকৰ্ড কৰোঁ আজি মই ডিৰেক্টলি মই কীবৰ্ডত বজাম এণ্ড গানটো গাম তো আপোনালোকে সেইটোকে চাওক চ' এতিয়া মই ৰেকৰ্ড কৰিম কীবৰ্ডখন সেইটো চাই থাকক মোৰ মাতটো অলৰেডি আহি গৈছে এণ্ড মই ৰাফকৈ ৰেকৰ্ড কৰিম মই যিহেতু যোনটো কৈছোঁ ৰাফকৈ গাম বুলি
তো ফাৰ্ষ্ট মই এতিয়া যোনটো কৰিলোঁ আপোনালোকে গম পালে ফাৰ্ষ্ট মই এটা ৰাফকৈ ৰেকৰ্ড কৰোঁ কীবৰ্ডখন বজাবৰ কাৰণে মই জাষ্ট অলপমান গাই দিওঁ লগতে চ' ডেট মানে মোৰ মাতটো ৰেকৰ্ড হৈ গ'ল তাৰপিছত মই গম পাই যাওঁ কি মানে গানটো ক'ত আৰম্ভ হৈছে ক'ত আৰম্ভ হোৱা নাই ইয়াৰ পাছত মই যোনটো ছেকেণ্ড কাম কৰোঁ সেইটো হ'ল এতিয়া মোৰ কীবৰ্ডখন ইমানখিনি ৰেকৰ্ড হৈ গ'ল এতিয়া তো এইখিনি মোৰ কীবৰ্ড ৰেকৰ্ড হৈ আছে এতিয়া মই ইয়াৰ ওপৰতে গানটো মানে মই গাম মানে কীবৰ্ডখন হৈ গ'ল এতিয়া মই কীবৰ্ড নবজাওঁ এতিয়া মই অকল গোৱাটোত ফ'কাছ কৰিম গোৱাটোৰ কাৰণে মই ইউজ কৰি লওঁ এইটো যাতে মই ভালকৈ গাব পাৰোঁ দেন চব ফেন চেন অফ কৰি লৈ ভালকৈ ফ'কাছ কৰি দেন গানটো গোৱা ষ্টাৰ্ট কৰোঁ এতিয়া মই মোৰ যোনকেইটা মোৰ স্পীকাৰ আছে এই স্পীকাৰকেইটা মই অফ কৰি দিম স্পীকাৰকেইটা অফ কৰিলে কি হ'ব তেতিয়া মানে স্পীকাৰ চাউণ্ডটো আকৌ মানে মাইকলৈকে নাহে আৰু গানটো একদম চাইলেণ্টকৈ ৰেকৰ্ড হ'ব আৰু এতিয়া মই স্পীকাৰকেইটা ফাৰ্ষ্ট অফ কৰি দিম জোনাকে বিচাৰে কি ফাগুনে বতাহে ফুৰাই কি তোমাকে 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 জোনাকে বিচাৰে কি কুলিৰ বিননি বেদনাই আহি দুচকু তিয়াই বেদনাই আহি দুচকু তিয়াই দাৱৰে আৱৰে সপোন মোৰ বতাহে নীলে উৰুৱাই এতিয়া মই গানটো ৰেকৰ্ড কৰিলোঁ আপোনালোকে দেখিলে মই গানটো গালোঁ আৰু সেই গানটো মই এবাৰেই গালোঁ এবাৰেই মই নাগাওঁ মই যেতিয়ালৈকে ছেটিছফাই নহওঁ যেতিয়ালৈকে মোৰ লগা নাই যে গানটো ভাল হৈছে মই সিমানবাৰ টিক লওঁ এতিয়া মই এবাৰ গাই দেখুৱালোঁ আপোনালোকক মই যদি এই শুনি পেলাই মই যদি এতিয়া ভাল নাপাওঁ শুনি চাওঁ কেনেকুৱা লাগিছে অলপমান মানে মই যেতিয়ালৈকে ভাল নহয় তেতিয়ালৈকে মই গাই থাকোঁ মানে যাতে মানে পাৰফেক্টটো হয় আৰু তাতে তাৰ ওপৰতে মই লগাই দিওঁ অকণমান ৰিভাৰ্ব অলপমান ৰিভাৰ্ব লগাই অকণমান কম্প্ৰেছৰ লগাই মাতটো মানে অলপ উঠাই দিওঁ আপোনালোকে চাব এতিয়া যিহেতু মাতটোৰ চাউণ্ডটো অকণমান কমি আছে মই মাতটোৰ চাউণ্ডটো বঢ়াম এণ্ড এইটো এইটোৱে মোৰ এনেকৈ এটা ৰাফ ছেশ্যন মই আপোনালোকক দেখুৱালোঁ তো এইটো মোৰ শেষ হোৱাৰ পাছত মই এতিয়া ফাইনেলি ভালকৈ যেতিয়ালৈকে মই ছেটিছফাই নহওঁ তেতিয়ালৈকে মই গাম গানটো মানে মই এতিয়া যদি গানটো মোৰ কিছুমান জেগাত মোৰ বেয়া লাগিছে মাতটো তো সেইখিনি মই আকৌ ভালকৈ গাম গোটেইটো আকৌ এবাৰ মই গাম আৰু গাই গাই যেতিয়া মই ভাবিছোঁ যে মোৰ এতিয়া ফাইনেলি ভাল হৈছে গোটেইটো তাৰ পাছত মই ফাইনেলি মানে ভিডিঅ'টো অকণমান ভালকৈ হাঁহি মেলি আৰু এবাৰ মই টেক এটা ল'ম তো তাৰ কাৰণে মই যোনটো কৈছোঁ আপোনালোকক মোৰ ট্ৰাইপডডাল আছে ইয়াতে মই ট্ৰাইপডটোৰ মোৰ ফোনটো এনেকৈ থ'ম এইটো ডিৰেকশ্যনত আজি মোৰ প্লেনটো কি মই এইটো জেগা দেখুৱাম বিকজ মই এই পিছফালৰ পৰা চিধাকৈ এবাৰ দেখুৱালোঁ এইটো ডিৰেকশ্যনত মই আজিলৈকে ভিডিঅ' লোৱা নাই তো এইটো ডিৰেকশ্যনত মই থৈ গানটো মই গাম আৰু গানটো গাওঁতে মই আজি কীবৰ্ড চিবৰ্ড নবজাওঁ মই আজি একদম চিধা এনেকৈ ধুনীয়াকৈ বহি ভালকৈ গানটো ৰেকৰ্ড কৰিম তো গানটো ৰেকৰ্ড কৰাৰ পিছত ফাইনেলটো কি হৈছে আপোনালোকে এবাৰ শুনি চাওক গোটেই ভিডিঅ'টো মই দি নিদিওঁ গোটেই ভিডিঅ'টো আপোনালোকে মোৰ ইনষ্টাগ্ৰামতো গোটেইটো নাই আচলতে 1 মিনিট আপলোড কৰি থৈছে বাট আপোনালোকে ইনষ্টাগ্ৰামত গৈ পেলাই গানটো শুনি চাব মই অকণমান এটা শ্বৰ্ট ক্লিপ দি দিছোঁ আপোনালোকে শুনক দুখ মুকালি পুৱা কুলিৰ বিননি বেদনাই আহি দুচকু তিয়াই বেদনাই আহি দুচকু তিয়াই দাৱৰে আৱৰে সপোন মোৰ বতাহে নীলে উৰুৱাই আজিৰ ভিডিঅ'টো মই ইয়াতে এণ্ড কৰিছোঁ ইয়াতকৈ বেছি লেণ্ডি নকৰোঁ আজি ৰেকৰ্ডিং ছেশ্যনটো দেখুৱালোঁ আপোনালোকক আৰু মোৰ জিমত কি আৰম্ভ হৈছে সেইবোৰো দেখুৱালোঁ তো আপোনালোকে ব্লগটো যদি চাই ভাল পালে তেতিয়া ব্লগটো
শ্বেয়াৰ কৰিব নাপাহৰিব, লাইক কৰিব নাপাহৰিব, আৰু যদি কিবা ভুল চুল হৈছে তেতিয়া কমেণ্ট কৰিব আৰু জনাব কেনেকুৱা পালে কমেণ্টত। এণ্ড যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেতিয়া ছাবস্ক্ৰাইব কৰিব, আৰু লগৰ চবকে দেখুৱাব চেনেলটো, মৰম দিব। আৰু বহুত ভাল ভাল ভিডিঅ'জ আহি আছে, বহুত ইণ্টাৰেষ্টিং ভিডিঅ'জ মই আপোনালোকৰ কাৰণে লৈ আহিম বহুত জল্দি। তো তাৰ কাৰণে আপোনালোকে বহুত মৰম দি যাওক। এণ্ড থেংক ইউ ছ' মাছ ফৰ ৱাচিং মাই ভিডিঅ'। বাই বাই, টেক কেয়াৰ, আকৌ লগ পাম।